মানে এবাৰ দেই হেৰিয়ে আমেৰিকাই মেচিন এটা আৱিষ্কাৰ কৰিলে। মেচিনটো মানে ক'ৰবাত লগাই থৈ গ'লে মানুহ থাকিব নালাগে, ডাইৰেক্ট মেচিনটো যদি লগাই থৈ গৈছে চুৰ ধৰিব পাৰে মেচিনটো। মেচিনটো বোলে চাইনাই মানে পৰীক্ষা কৰোঁ বুলি লৈ গুচি গ'ল। লৈ গৈ চাইনাত লগালেগৈ মেচিনটো। চাইনাত মেচিনটো লগোৱাৰ পিছত ৰাতি লগাই থৈ গৈছে, ৰাতি বোলে 5টা চোৰ ধৰি দিলে চাইনাত। চুৰ ধৰা মেচিন লগাই থৈ গুচি গ'ল, ৰাতিপুৱা 5টা চোৰ লগালে। জাপানে বোলে এইটো মেচিনটো আমাকো লাগে, তেতিয়া আমিও পৰীক্ষা কৰি চাওঁ। জাপানেও লৈ গ'ল মেচিনটো। তাৰপৰা জাপানত লগাই মেলি চালেগৈ, জাপানে একে ৰাতিৰ ভিতৰত 7টা চোৰ ধৰি দিলে। তাৰপৰা বোলে এই কথাই কথা নাই, ভাৰতে বোলে আমিও চাওঁ তেতিয়া মেচিনটো, আমিও লগাই চাওঁ। ভাৰতে লৈ আহিলে, ভাৰতে বোলে ক'ত চাওঁ, অসমতো লগাই চাওঁ। অসমত লগাই দিলে আনি মেচিনটো। মই কৈছোঁ না, 1 ঘণ্টাৰ পিছত কেলা মেচিনে উঠাই লৈ গুচি গ'ল, মেচিনে চুৰ হৈ গুচি গ'ল।